আজি এটা আৰু ব্লগ ষ্টাৰ্ট দিছোঁ। এই ব্লগটো আজি যাম নলবাৰীত। তো ভাবিছোঁ আপোনালোকক অলপ লৈ যাওঁ নলবাৰীখন। তাৰমানে নলবাৰীত বহুত দিন লকডাউন ধীৰে ধীৰে খুলি আছে, মানে খোলা হৈছে মোটামুটি। সেইকাৰণে ভাবিছোঁ আজি নলবাৰী যাওঁ বুলি। সেইকাৰণে আজি মস্ত পুৱাই আজি আহিছোঁ আজি। তো ৱেলকাম টু মাই ইউটিউব চেনেল কৌস্তভ শৰ্মা ব্লগ। তো আজি যাম নলবাৰী। আজি ব্লগটো ষ্টাৰ্ট হ'ব নলবাৰীত। তো আমি মানে কথাবিলাক মোৰ থাকবা যাম তাতে। মই কেইদিনমান ফুৰা হ'ব মোৰ, প্লাছ থকা হ'ব। মানে কথাহ'লে একেদিনতো মই আহিব নোৱাৰিম, সেইকাৰণে ফুৰিম মই ধুনীয়া কৰি। তো যদি ফুৰিম ধুনীয়া walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time. তো লাহে লাহে আমি আহি পাই আছোঁ আৰু লাহে লাহে আমি নলবাৰী যাম। তো আপোনালোকক এটা এই চেগতে কথাটো কওঁ যে কি আজি মই এতিয়া চাওক মোৰ হাতখন যাই আছোঁ আৰু মই ইটছ মাই। তো বাই 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 যাওঁ দিয়ক। মই নলবাৰী গ'লোঁ। তো কথাটো লাগছে কি মোৰ আৰু বহুতটা ভিডিঅ' দিব লগা আছিল, কিন্তু ভিডিঅ'বিলাক মোৰ ডিলিট হৈ গৈছে। মই নাজানো কেনেকুৱা মোৰ ডিলিট হৈ গ'ল। তো মই চৰি। আৰু লগতে বহুত দিন হ'লে মই আপোনালোকক ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ, কাৰণ মোৰ পৰীক্ষা চলি আছিল, যাৰ বাবে মই ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ। এতিয়া পূৰা একদম ফাৰ্ষ্ট আহি গৈছোঁ। এতিয়া আমি ভিডিঅ'বিলাক পূৰা পাই থাকিব, কাৰণ অহাকালি পৰীক্ষা শেষ হৈ গৈছে। এতিয়া পূৰা যাৱা। তো বাকী ইফালে গণেশ বাবাটো এৰিছোঁ এইটো। থেংক ইউ আহি পাই গ'লোঁ ঘৰ। মানে ফুৰিবলৈ আহিছোঁ আৰু আনি আছোঁ আৰু। তো নলবাৰী মানে এতিয়া ব্লগ কৰিছোঁ হাউলি টু নলবাৰী ব্লগ 1। আজি ব্লগ কৰিছোঁ। পাই গ'লোঁ আমাৰ গন্তব্যস্থান। ইয়াতে আমি মোটামুটি বিশ্বকৰ্মা পূজাক লাগি থাকি যাম আৰু ডাইৰেক্ট হোম যাম বিশ্বকৰ্মা পূজাৰ স্পেচিয়েলিষ্ট বনাব লাগিব। তো আজিলৈ আহিছোঁ। যদি সেই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব। যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ।